নমস্কাৰ আপোনালোক সকলো ভালে আছে বুলি ভাবিছোঁ ঈশ্বৰে আপোনালোক সকলোকে ভালে ৰাখক বহুত দিনৰ মূৰত কৌতুক দুটা কওঁ এই প্ৰথমটো শুনক মানে বহুত দিনৰ আগতে হস্পিটেললৈ গ'লে ঘৰৰ পৰা বটল লৈ যাব লাগে আৰু সেই বটলত জুলীয়া দৰৱ ভৰাই দিয়ে আৰু তাতে এখন কাগজ পালি পালি কটা দাগ দিয়া বটলটোত আঠা দি লগাই দিয়ে হস্পিটেলত আৰু দিনে দুপালিকে খাব লাগিলে তাৰ এটা এটা দাগ মানে খাব লাগে এজন মানুহক হস্পিটেলত এক বটল দৰৱ দিলে আৰু কাগজখন কাটি পেলাই লগাই দিলে তেখেতক ক'লে যে আপুনি হেৰি কৰিব দিনে দুপালিকে খাব ৰাতিপুৱা এপালি গধূলি এপালি তেওঁ মানে কিমান পালি পালি এইবোৰ জুখি মাখি খাই থাকিব সেইকাৰণে তেখেতে কি কৰিলে গোটেই বটল একেবাৰতে খাই কাগজখন পেটত লগাই থৈ দিছে আৰু হুদাগাৰে বহি আছে লগৰ মানুহ এজন আহি পেলাই হৈছে বোলে তোৰ এইটো পেটত কিহৰ কাগজ লগাই থৈছোঁ বোলে হস্পিটেল গৈছিলোঁ গাটো ভাল নাই দৰৱ দিলে কিমান এইবোৰ জুখি মাখি খাই থাকিবি সেইকাৰণে গোটেই বটল খাই পেলাই কাগজখন লগাই থৈ দিছোঁ পেটত এপালি এপালিকৈ গৈ থাকিব এতিয়া দ্বিতীয়টো শুনক এজন মানুহৰ গা ভাল নাই ডাক্তৰৰ গুৰিলে গ'ল ডাক্তৰক দেখুৱালেগে ডাক্তৰে দুটা জুলীয়া দৰৱ দিলে আৰু ক'লে যে আপুনি পাহৰি নাযাব যে দৰৱটো খোৱাৰ আগতে জোকাৰি ল'ব বটলকেইটা তেওঁ মানে দৰৱ খাবৰ সময়ত জোকাৰিবলৈ পাহৰি কি কৰিছে তেওঁ মানে দৰৱটো খোৱাৰ পিছত এতিয়া মনত পৰিলে জোকাৰি ল'বলৈ কৈছিল তেওঁ সেইকাৰণে এতিয়া কি কৰিছে এনেকৈ জঁপিয়াই আছে এজন মানুহে সুধিলে যে তই তেনেকৈ আছ কেলৈ বোলে হেৰি এই দৰৱ এটা খাবলৈ কৈছিলে ডক্তৰে আৰু খোৱাৰ আগতে জোকাৰি ল'বলৈ কৈছিলে মই পাহৰি গ'লোঁ সেইকাৰণে এতিয়া জোকাৰি দিছোঁ